Welcome friends. আজি বিদ্যালয়ৰ ছুটি দিলোঁ। বিদ্যালয়ৰ ছুটিৰ পৰা এতিয়া আমি ঘৰত যাবলৈ ওলাইছোঁ। এয়া চাওকচোন বিদ্যালয়ৰ পৰিৱেশ। চাওক এইটো আমাৰ বিদ্যালয়। আপোনালোকক মই এতিয়া আমাৰ বিদ্যালয়ৰ সন্মুখত হোৱা কলং খুঁটিৰ পৰা পানী ভৰি একদম পথাৰ পানীৰে পৰিপূৰ্ণ হৈ যোৱা সেয়া দেখাবলৈ ওলাইছোঁ। আপোনালোকে চাওকচোন। এয়া চাওক পানীৰে উপচি পৰিছে বিদ্যালয়ৰ সন্মুখভাগ আৰু ইয়াৰ ৰাস্তা বোকা। বিদ্যালয়লৈ আমি স্কুটিখন নমাই নিব নোৱাৰোঁ, সেইকাৰণে ইয়াতে ৰাস্তাতে থ'ব লগা হয়। আৰু এয়া চাওক মানুহে ৰাস্তাতে ধান শুকুৱাব লগা হৈছে। এয়া চাওক ধানৰ ডাঙৰিবিলাক, আৰু সিফালে চাওক সেয়া ধানবিলাক শুকুৱাই আছে। এয়া চাওক পানীৰে কিমান উপচি পৰিছে।